যদি আপুনি কেতিয়াবা সাহিত্যিকৰ প্ৰেম কৰিছে, তেন্তে এই কবিতাটো শেষলৈকে নিশ্চয় শুনিব। হয়তো মায়া আপোনাৰে নিজৰ কাহিনী হ'ব পাৰে। মায়া, তোমাৰ চকুত চাওঁতেই মোৰ হৃদয়ত বসন্ত নামি আহে। তোমাৰ হাঁহিৰ সৰু পোহৰে মোৰ অন্ধকাৰ জীৱন উজ্বলাই উঠে। তুমি নাথাকিলে সময় থমকি ৰয়, প্ৰতিটো ক্ষণ তোমাকেই বিচাৰি ফুৰো। তোমাৰ নামটো উচ্চাৰণ কৰিলেই মোৰ বুকুত এক মিঠা কম্পন জাগি উঠে। তোমাৰ হাতখন ধৰি জীৱনৰ দীঘল পথ খোজ কাঢ়িব বিচাৰোঁ। সুখ দুখ হাঁহিৰ কান্দোন সকলো ভাগ কৰি চিৰদিন তোমাৰ লগতেই থাকিব বিচাৰোঁ। এয়া প্ৰেম কেৱল শব্দ নহয়, এয়া মোৰ হৃদয়ৰ আটাইতকৈ সুন্দৰ অনুভৱ। তুমি মোৰ সপোন, তুমি মোৰ আশা, তুমি মোৰ জীৱনৰ আটাইতকৈ মিঠা মায়া। যদি এদিন পৃথিৱীয়ে সোধে তোমাৰ আটাইতকৈ মূল্যৱান সম্পদ কি, মই হাঁহিম আৰু কম, মোৰ জীৱনৰ নামটোৱেই হৈছে তুমি।